শিৱসাগৰৰ পৰা অসমৰ ৰাজধানী যোৰহাটৰ ৰংপুৰলৈ কোন চনত স্থানান্তৰ কৰা হৈছিল? উত্তৰটো হৈছে ক 1794 চনত। কোন আহোম স্বৰ্গদেউৰ ৰাজত্বকালত ধোদৰ আলি নিৰ্মাণ হৈছিল? উত্তৰটো হৈছে ক গদাধৰ সিংহৰ দিনত। অসমীয়া মহিলাই কাপোৰত সাধুকথা ৰচিব পাৰে, এই বিখ্যাত উক্তিটো কাৰ আছিল? শুদ্ধ উত্তৰটো হৈছে গ মহাত্মা গান্ধীৰ আছিল। শুক্লধ্বজ কি নামেৰে জনপ্ৰিয় আছিল জানেনে বাৰু? উত্তৰটো হৈছে খ চিলাৰায় নামেৰে জনপ্ৰিয় আছিল। ইম্ফলৰ কোনখন বজাৰক মহিলাৰ বজাৰ বুলি জনা যায়? উত্তৰটো হৈছে খ ইমা বজাৰ। অসমৰ কোনটো তেল শোধনাগাৰক অসম চুক্তিৰ ফলস্বৰূপে হোৱা শোধনাগাৰ বুলি জনা যায়? উত্তৰটো হৈছে গ নুমলীগড় শোধনাগাৰ। অসমখন কেতিয়া ব্ৰিটিছৰ অধীনলৈ গৈছিল? উত্তৰটো হৈছে গ 1826 চনত। কোনখন ৰাজ্যৰ পুৰণি নাম নেফা? উত্তৰটো হৈছে খ অৰুণাচল প্ৰদেশ। কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি জনা যায়? উত্তৰটো হৈছে খ চুডাংফা। পৃথিৱীৰ সৰ্বাধিক আগ্নেয়গিৰি থকা দেশখনৰ নাম কি? উত্তৰটো হৈছে খ ইণ্ডোনেছিয়া। ইয়াত 667টা আগ্নেয়গিৰি আছে। কোনখন দেশত নদ নদী হ্ৰদ বিল আদি একোৱেই নাই? উত্তৰটো হৈছে গ কুৱেইটত নাই। ভাৰতৰ ৰিজাৰ্ভ বেংক কেতিয়া প্ৰতিষ্ঠা হৈছিল? উত্তৰটো হৈছে খ 1935 চনত। আটাইতকৈ বেছি দেশ থকা মহাদেশখনৰ নাম কি? উত্তৰটো হৈছে গ আফ্ৰিকা মহাদেশ। হাজাৰ হ্ৰদৰ দেশ বুলি কোনখন দেশক জনা যায়? উত্তৰটো হৈছে খ ফিনলেণ্ড। বিশ্বৰ সৰ্ববৃহৎ কোম্পানীটোৰ নাম কি? উত্তৰটো হৈছে খ ৱালমাৰ্ট। এইবাৰ আগবঢ়াইছোঁ এটি ইণ্টাৰেষ্টিং প্ৰশ্ন। হালধীয়া গোলাপ কোন দেশত পোৱা যায়? উত্তৰটো হৈছে ভাৰতত পোৱা যায়, ভাৰতৰ কাশ্মীৰত। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ জনালোঁ। ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।